Hey guys, good morning. Welcome back to my Nafisha vlog. So tamok swagatam korilo. So guys, আজি মই হুকান বগৰি আচাৰ বনাব আহিছো। তো ভিডিওটো হেহলকে চাই থাকিব। তো guys, প্ৰথমত ইয়াত কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াত দি দিলো অলপ খোৱা তেল। তো guys, তেলখিনি গৰম হৈ গল। এতিয়া ইয়াত দি দিছো মই অলপ পাঁচফোৰণ। আৰু শুকান জলকীয়া কেইটামান দি দিছো। আৰু ইয়াত দি দিলো 1 চামুচ জলকীয়াৰ গুৰি। আৰু 1 চামুচ মান নিমখ দি দিছো। আৰু ইয়াত দি দিছো অলপ পানী। ইয়াত দি দিছো গুড়। এইদৰে লৰাই দিছো, হবলৈ দিছো। তো গাইস চাব পাৰিছে ইয়াত মই 2 কেজি মান বগৰি লৈছো, হুকান বগৰি এইদৰে ভিজাই লৈছো পানীত। তেখিনি দি দিম ইয়াত। তো গাইস চাব পাৰিছে এখিনি পুৰা উতল উঠি গল। এতিয়া মই ইয়াত বগৰিখিনি দি দিম। তেতিয়া মই লৰাই দি আছো এইদৰে। তো গাইস চাব পাৰিছে হৈ গল পুৰা। এতিয়া মই গেছটো অফ কৰি দিছো। তো ৰেডি মোৰ বগৰি আচাৰ। তো গাইস ভিডিওটো কেনেকুৱা লাগিছে, ভিডিওটো যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু লগত যোনটো ঘণ্টি আছে সেইটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিওটো সোনকালে আপোনাৰ কাষলৈ আহি যায়।